এইটো হেল্ল' নমস্কাৰ মই আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ আকৌ ঘূৰি আহিছোঁ আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি নেচাৰৰ ওপৰত এটা ভিডিঅ' বনাম আমাৰ এইফালে এটা ধুনীয়া পুখুৰী আছিলে তাৰ ওপৰত এটা ধুনীয়া ভিডিঅ' বনাম বুলি ভাবিলোঁ তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সেই ভেলখনৰ মাজলৈ যাম আৰু তাৰ দৃশ্যবোৰ দেখুৱাবলৈ চেষ্টা কৰিম প্ৰাকৃতিক সৌন্দৰ্য কিমান ভৰি পৰি আছে ইয়াত ধুনীয়া ধুনীয়া পদুম ফুকা আছে পদুম এটা পদুম আছে গোটেইবোৰ পদুমে চব পদুম ফালৰ পৰা বহুত জংঘল আছে দেই জংঘলবোৰ অলপ কাটি চাফ চিকুণ কৰিলে আৰু ধুনীয়া লাগিব ইয়াতে হয়তো পদুমৰ চকা কোনোবাই খাই লৈ ইয়াতে পেলাইছে হ'বলা ইয়াতে দেখুৱাই আছোঁ চাওক এইফালেও পদুম দেখিছেনে পদুমৰ ফুল কি ধুনীয়া ফুলি আছে যদি পদুম ধুনীয়াকৈ মজা ইয়াতে চৰাইবোৰ চাওক চৰাইবোৰ চৰাই চিৰিকটিবোৰ আহি থাকে ধুনীয়া ধুনীয়া চৰাই উৰি আছে মাজত বহুত ধুনীয়া ধুনীয়া চৰাই এতিয়া মোক কেমেৰা কোৱালিটি মই টানিব পৰা নাই যিহেতু মোবাইলেদি মই ভিডিঅ'বোৰ কৰোঁ এতিয়া সৰু সৰু একদম সৰু সৰু ডাউক চৰাই পোৱালিও আছে বহুত ধুনীয়া লাগিছে জেগাখিনিত আৰু এটা বস্তু দেখুৱাম এতিয়া পদুমৰ চকা এটাও আছে ওচৰতে কাষতে হয়তো এইটো আছে না দেখ এইটো পদুমৰ চকা ইয়াৰ মাজৰ যিবোৰ গুটি থাকে সেইবোৰ খাব পাৰি ইয়াৰ গুটিবোৰ এই গুটিবোৰ খাব পাৰি ধুনীয়াকৈ ধৰ কোনে খাবি খা কেনেকুৱা লাগিছে গুটিটো দেখুৱা গুটি দেখুৱা গুটি চাওক এয়া খাব পাৰি বজাৰত বিক্ৰী কৰা হয় এইবোৰ বৰ ধুনীয়া ধুনীয়া দাম পোৱা যায় আৰু সেইবুলি ইয়াৰ পৰা যাতে কোনেও এইবোৰ ছিঙি ভাঙি শেষ নকৰে বহুত ধুনীয়া হৈ আছে ইয়াতে নতুন নতুন গছপুলি ৰুই থৈছে হয়তো এইখিনি আৰু ধুনীয়া প্লেচলৈ পৰিৱৰ্তন হ'ব ধুনীয়া পাৰ্ক এখনলৈ পৰিৱৰ্তন হ'ব ইয়াৰ যি দৃশ্য এতিয়া বৰ্তমান মই উপভোগ কৰি আছোঁ বৰ্তমান ক'বলৈ গ'লে মই যিমানখিনি উপভোগ কৰিছোঁ মই এইখিনি জেগা যদি হয়তো বেলেগ বাহিৰা জেগাত থকাহেঁতে বহুত ধুনীয়া হেৰি হ'ল ঐ এয়া চাওক ইমান ধুনীয়া হৈ আছে গোটেই পৰিৱেশ ইয়াতে হয়তো বাহিৰৰ পৰা মানুহ আহে চাগে মই নাজানো সঠিককৈ যিহেতু ইয়াত বহুত পদুমৰ পাত পৰি আছে ইয়াতে বহুত পৰি আছে ইয়াতে হয়তো মানুহে খাই বৈ ইয়াতে পেলাই থৈ দিয়ে বোলা আশা কৰোঁ এনেকুৱা যাতে আৰু দ্বিতীয়বাৰ নকৰে খাই বৈ জেগাখিনি পৰিষ্কাৰ কৰি থৈ যোৱাটো ভাল কিন্তু এনেকৈ ছিঙি দিলেতো গছজোপাই হয়তো কষ্টও পাব পাৰে সেইকাৰণে অলপ সজাগতা হোৱাটো ভাল কেনে পাইছে আৰু ইপিনে দেখুৱাম আৰু আছে যদি আৰু আছে না ওচৰৰ পৰা এইটো মোৰ ভৰি লেতেৰা হৈ গৈছে ক'ত মেকুৰী এক কি বুলি কয় মেকুৰী বোলে এয়া বোলে মেকুৰী বুলি কয় বোলে হয়তো ইয়াৰ বেলেগ নেম আছে মই নেমটো মনত আছিলে কিন্তু পাহৰিলোঁ মই বাৰু দেখুৱাম আৰু সিফালেও আছে এনেকৈ পদুমৰে সকলোবোৰ কিন্তু ৰাস্তাৰ পৰা মেইন ৰোডৰ পৰা যিটো দৃশ্য দেখা পোৱা যায় সেই দৃশ্যটো হয়তো বহুত ধুনীয়া লাগে ইয়াৰ পৰাতো বহুত ধুনীয়া লাগি আছে বৰ্তমান কিন্তু জংঘলখিনি যেতিয়া বাইচান্স এই জংঘলবোৰ যদি কাটা চাফা কৰা হয় আৰু চাইডে চাইডে বাউণ্ডেৰী মাৰি দিয়ে আৰু লগতে যদি সৰু সৰু গছপুলি কিছুমান লগাই দিয়ে অলপ ডাঙৰ চাইজৰ যাৰ ডাঙৰ হোৱাৰ পিছত ছাঁ পোৱা যাব আৰু ধুনীয়াকৈ দুখনমান অলপ
পাৰ্কৰ ষ্টাইলত যদি বনাই দিয়া হয় একদম বঢ়িয়া পাৰফেক্ট পাৰ্ক এখন হৈ যাব ইয়াতে। তো আশা কৰিলোঁ এনেকুৱা এই জেগাখিনি পৰিৱৰ্তন কৰিব বুলি, যিসকল মানুহে এইখিনি মেইনটেইন কৰি আছে বৰ্তমান সেইসকল মানুহে এই জেগাখিনি। আৰু হয়তো ভাল লাগিছে ইয়ালৈ আহি, মোৰ আজি বহুত ভাল লাগিছে। কিন্তু যদি ইয়াত এনেকুৱা চাফা হৈ থাকিলেহেঁতেন, জংঘল বেছি নাই ইয়াত, কম আছে মাজৰ ভাগটোত, কিন্তু চাইডৰ ভাগটোত বহুত জংঘল আছে। যদি জংঘল অলপ কম থাকিলেহেঁতেন ভাল লাগিলেহেঁতেন বহুত। আৰু গছপুলি কিছুমান ৰুইছে, বহুতো ৰুইছে। এতিয়া সৰু সৰু গছপুলি, ইয়াত আজাৰ গছৰ নেকি, ইয়াত আজাৰ গছ আছে, আজাৰ গছৰ পুলি ৰুইছে। ঠিক তেনেকৈ আৰু বহুতো যদি বাউণ্ডেৰীটোত মাৰি দিয়া হয় তেতিয়া ভাল লাগিব। আশা কৰিলোঁ তেনেকৈ কৰিব বুলি। আৰু প্ৰকৃতিৰ প্ৰতি থকা এই যিটো ভাল পোৱা, সেই ভাল পোৱাটো প্ৰকাশ কৰিব পৰা নাযায়। সেইটো যিসকলে ভাল পায় সেইসকলেহে বুজি পায় যে প্ৰকৃতি কিমান ডাঙৰ বস্তু। এয়া প্ৰকৃতিৰ পৰা চাওক কি বস্তু পোৱা যায়। আকৌ এটা পাই গ'লোঁ মাজতে। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু মোৰ লগত আছে সৰু সৰু টিকলা ভাইটি দুটামান, সিহঁতৰ দুটাৰ নাম কেইটামান জানিবলৈ চেষ্টা কৰিম। নামটো কৈ দিয়া, নামটো কোৱা। ইয়াৰ নাম কি? ইছুফ জালাম আৰু এইপিনে তুমি হেৰি ইয়াত কি কৰোঁ? গৰু ৰাখোঁ। কিতাপ নপঢ়? কিতাপ পঢ়িবি, ভালকৈ কিতাপ পঢ়িবি। আৰু এইবোৰ য'তে ত'তে চিঙি ভাঙি চেচ নকৰিবি, হ'বনে? চিঞৰ এটা মাৰি দে, টাটা বাই বাই। এইপিনে দি দে, টাটা। আজিলৈ সমাপ্ত কৰিছোঁ এই মোৰ ভিডিঅ'টো। আৰু যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব। আৰু নতুন মই ভিডিঅ' হয়তো লৈ মাজলৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আৰু আপোনালোকে কি চাই ভাল পায় কি নাপায় সেইবোৰ মোক ক'ব, তেতিয়াহে মই গম পাম যে এইটোৰ ওপৰত ভিডিঅ' এটা বনাব লাগিব। তো আৰু যিমানখিনি সঁহাৰি জনাই আছে আজিলৈকে সেইসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে আৰু মোক সঁহাৰি জনাব বুলি আশা থাকিলে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, গুড নাইট, চি ইউ টুমৰো।